Hi friends, welcome back to my channel mahesh saharia vlogs. আৰু আজি আমাৰ ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত কৰা হৈছে। গতিকে চাও হওক এই অনুষ্ঠানখন কেনেদৰে আজিৰ দিনটোৰ কাৰ্যসূচী মানে কেনেকৈ কি হ'ব সকলোখিনি জানিবলৈ বুজিবলৈ চাও হওক এই ভিডিঅটো। এতিয়া ৰাতিপুৱা সময় 7:15 হৈছে আৰু আমাৰ গাঁৱৰ সকলোৱে মিলি আইসকল বাপসকলে মিলি ইয়াতে এনেদৰে চব্জি কাটাত ব্যস্ত হৈ আছে। আৰু আমি কলপুলিটো পুতি লওঁ কাৰণ ধৰ্মীয় অনুষ্ঠানত কলপুলিটো খুবেই প্ৰয়োজনীয়। নিজৰ নঙলাত কলপুলি এটা পুতিব লাগে। এইটো আৰু কিনো দেখাম, ইয়াতে চাহ বনাব, সেইকাৰণে চৌকা এটা খুন্দি আছে এক্সট্ৰাকৈ। খুন্দি থাকক আৰু মই যাওঁ। আমাৰ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱত আমি ধৰ্মৰ ধ্বজাখনি উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ হওক। তাত ধৰ্মৰ ধ্বজা উত্তোলন হৈ গ'ল। তাত মানে ধৰ্মৰ ধ্বজা উত্তোলন হৈ গ'ল আৰু আমাৰ ইয়াতে এইটো চাহৰ চৌকা বনোৱা হৈ গ'ল। গুৰুজনাৰ আবিৰ্ভাৱ তিথিত আমাৰ এতিয়া যাই অকণমান ধুতি চুটি পিন্ধি ফ্ৰেছ হৈ ধুনীয়াকৈ আহোঁ। তাৰ আগতে পাকঘৰটো দেখাই দিওঁ, য'ত বনাই আছে আমাৰ মেইন মহাপ্ৰসাদ। ইয়াতে মেইন মহাপ্ৰসাদ বনাই আছে। দুটা থালি দালি বহাই দিয়া হৈছে প্ৰথমে। আৰু আমাৰ মেইন ৰান্ধনী বুলিয়ে ক'লোঁ চিন্তু কুমাৰ, এওঁলোকৰ ওপৰতে আৰু আজি এই গোটেই মানে 1000 মানুহৰ খানাৰ দায়িত্ব। ময়ো আহোঁ যায় ধুতিখন পিন্ধি অকণমান ইউনিফৰ্ম লগাই নেকি। মানে আমি ৰাতিপুৱা সময়খিনি 3 ঘণ্টামান সময় তাত যিবিলাক কাম আছিল যাৱতীয়া মানে চৌকা খুন্দা বা ইটো সিটো চাফ চিকুণ কৰা, চব্জি কাটা, এইবিলাক কাম কৰি এতিয়া ঘৰত আহি ধুনীয়াকৈ গা চা ধুই ধুতি পাঞ্জাবী পিন্ধি এতিয়া ওলাই আহিছোঁ আৰু। কাৰণ এতিয়া আমাৰ অনুষ্ঠান আছে ভাগৱত শোভাযাত্ৰা, তালৈকে যাওঁ। চাই থাকক ভিডিঅ'টো। এইখন নাও ইয়াতে সাজি ওলোৱা হৈছে নাওখন। এইখন আমাৰ ভাগৱত শোভাযাত্ৰাত এইখন লৈ যোৱা হ'ব। মানে ইয়াতে ভাগৱতখন ৰখা হ'ব আৰু ধূপ চাকি ইয়াতে জ্বলাই মেলি এইখন আগে আৰু বাকী পিছফালে মানুহে নাম প্ৰসংগ কৰি নাগাৰা বজাই তাল বজাই এনেকৈ ভাগৱতখন আমাৰ এই অঞ্চলটোত মানে ধুনীয়াকৈ ঘূৰোৱা হ'ব। এই নাও বনোৱা মানুহকেইটা মুক্তিখন একবাৰ নাও বনোৱা মানুহ এইবিলাক মেইন মানুহ। ক'ৰবাত কিবা ভুল ত্ৰুটি হৈ আছে নেকি চাই আছে। কিমান সময় লাগিল এইখনত বনাওঁতে? 3 ঘণ্টাত হৈ গ'ল পূৰা ৰেডি। আৰু এজন নাও বনোৱা মানুহ কালি ৰাতিটো টোপনি ক্ষতি কৰি হেডমিস্ত্ৰী লক্ষী কাকতি এতিয়া এইবিলাক ডিজাইন কৰি আছে কাগজ কাটি ধুনীয়াকৈ। হ'ব।
ইয়াতে ভাগৱত সভাত এইখন চাইকেলত ইয়াতে নাগাৰা বান্ধি নাগাৰা বজাই বজাই এই নাওখনৰ পিছে পিছে আমি যাই থাকিম নাগাৰা বজাব এই লোকবন্ধু কাকতি পংকজ কুমাৰ মেইন নাগৰু আমাৰ নামৰ দলৰ এতিয়া পকা লাৰু আৰু লাল চাহ খাই আছো চাহটো খাই লওঁ তাৰপিছত আমি ভাগৱত শোভাযাত্ৰাত যাম চাহ বনাই আছা ঠিকে আছে দে পকা লাৰুবিলাক চাওঁ পকা লাৰু এই ধুনীয়া নামঘৰৰ পকা লাৰু চাহ বনোৱা জলযোগৰ মেইন মানুহ সতীশ চহৰীয়া আৰু দিগন্ত চহৰীয়া সেইপিনে আছে গুগুল চহৰীয়া একবাৰ ভোজ ঘৰৰ পৰা আহোঁ একবাৰ মেইন ভোজনালয়ৰ পৰা আহোঁ তাতে কেনেকুৱা কি হ'ব এয়া আমাৰ ভোজনালয় ৰাতিপুৱা প্ৰথম আহিছিলোঁ আকৌ এবাৰ নেক্সট এইবাৰ চব্জি মানে পূৰা উতলি আছে আৰু কণ চহৰীয়াই পূৰা চব্জি লাৰি আছে এয়া আমাৰ মেইন ৰান্ধনী শান্ত চহৰীয়া খৰিবোৰত ব্যস্ত আৰু সিফালে আমি যাব লাগে এতিয়া ভাগৱত শোভাযাত্ৰাত ৰান্ধনী এতিয়া যাব নাপাওঁ আৰু দুখ নকৰবি নে কি নেক্সট বাৰ সলাই নিদিম আমি চাহ দিয়া মানুহ এই লাৰু এতিয়া চাওঁ একবাৰ কিমান আছে বঢ়িয়া আনমিলে তোমালোকে ঢোল ৰেডি আৰু তাতে আছে আমাৰ নাওখন ৰেডি আৰু গোটেই মানুহবিলাকো আমাৰ ৰেডি গতিকে আমি কিছু সময় পিছতে যাম ভাগৱত শোভাযাত্ৰাত বলক সর্বগুণাকর জাতি নাহিকে উপাম তু হরি স্মরণকো রেণু শত কৌটি বার এক করহ প্রণাম বার এক করহ প্রণাম জয় জয়তে মহাপুৰুষীয়া সমাজৰ অন্তৰ্গত পশ্চিম দৰং শংকৰজ্যোতি প্ৰভু বিজনা আৰু আমাৰ আজিৰ এই 573তম গুৰু আবিৰ্ভাৱ মহোৎসৱ ভাগী আয়োজন কৰা বুঢ়া গৰিমাৰা শাখাৰ আয়োজকসকল আৰু আদৰণী সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে আই মাতৃ বাপ বান্ধৱ সমস্ত আমাৰ এই সমাৰোহত উপস্থিত আঞ্চলিকৰ আই মাতৃ বাপ বান্ধৱ Saya refinando por
ভালকে বজাবি, ভালকে বজাবি। ভিডিঅ' বনাই থাকোঁতে চব পাৰ হৈ গ'ল মোতকৈ, গতিকে এতিয়া যাব লাগে ময়ো শোভাযাত্ৰাত একেলগে লাইনত। প্ৰসাদ দিতে আছে পানী কৃষ্ণ পশ্চিম দৰং ভাৰতজ্যোতি আঞ্চলিকৰ মুকলি ধৰ্মালোচনী সভাৰ বিশিষ্ট অতিথিসকলক এনেকৈ মঞ্চলৈ আদৰি অনা হৈছে। ইয়াৰ পিছতে সভা আৰম্ভ হ'ব আৰু এয়া আৰম্ভণি গীত। প্ৰত্যেকৰে আকৌ সন্ধিয়া হোৱাৰ লগে লগে মানে বিভিন্ন সমস্যাই দেখা দিব। সেই সমস্যাবিলাক আমি নিজে নিজে সমাধান কৰিব লাগিব। গতিকে আমি অন্তত হৈছিল এয়া আমাৰ মাজত ভাস্কৰ চহৰীয়া দেৱ। বাপজনক চিনাকি কৰি দিছে ববিতা কুমাৰ। জিলা কমিটিৰ সভাপতি নিৰ্দিষ্ট আৰু এখেতক চিনাকি কৰি দিছে কাকলি চহৰীয়াৰ। কৃষ্ণ কৃষ্ণ।
প্ৰভাত চন্দ্ৰ নাথ বাপদেৱ আৰু এখেতক চিনাকি কৰাই দিছে মৌচুমী চহৰীয়াই। আমাৰ মাজত উপস্থিত হৈছে আৰু জিলা কমিটিৰ মুখ্য সম্পাদক ভৱেন ডেকা বাপদেৱ কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাতে বিনাহিতে উপাম তো হাৰি চৰণ কৰে নিশত কমিটি বাৰ এক কৰহ প্ৰণাম ৰাম বাৰ এক কৰহ প্ৰণাম। সভাপতি বাপজনা, আজি ধৰ্মালোচনী সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰিত মহাপুৰুষীয়া সমাজৰ যুটীয়া সম্পাদক, এই যিটো দায়িত্ব আমাক দিয়া হৈছে, এই দায়িত্বৰ কাৰণে আমি বৰ বিশেষ এটা আনুষ্ঠানিকতা ৰক্ষাৰ কাৰণে আমাক আমন্ত্ৰণ জনাইছে, আমি আহিছোঁ। তাত সভা চলি আছে, চলি থাকিব দিয়ক আৰু সেইপিনে খোৱা বোৱা কৰিব লাগিব, কাৰণ এতিয়া সময় 2টা বাজি গ'ল। গতিকে ইয়াত মহাপ্ৰসাদ বিতৰণ চলি আছে, সকলোৱে বহিছে ধুনীয়াকৈ। ময়ো সুবিধা বুজি কেইটামান খাই লওঁ আৰু সময় এতিয়া 2টা বাজি গ'লতো, ভোকো লাগিছে, ৰাতিপুৱা একো খোৱা নহ'ল আজি। খানা টেষ্টি হৈছে যেন পাইছোঁ, সকলোৱে দেখোন মন পুতি ধুনীয়াকৈ খাই আছে। মোৰো খাওঁ খাওঁ লাগি আছে, জেগা পোৱা নাই। পাম ৰ'ব, এইবাৰ এজুতি পুঠি লওক আৰু। এটা কথা লক্ষ্য কৰিছেনে আপোনালোকে, ইয়াতে সকলোৱে আঠিয়া কলৰ পাতত ভাত খাই আছে। আঠিয়া কলৰ পাতত ভাত খোৱাটো খুবেই ভাল, আৰু আজিকালি বিয়া সবাহত পাত ব্যৱহাৰ। এতিয়া তাত ধৰ্মালোচনী সভাখন চলি আছে আৰু মই কিছু সময়ৰ কাৰণে ঘৰলৈ আহিলোঁ। ভাত চাত খাই ল'লোঁ, চব মানে ক্লিয়াৰ। ভাত চাত খাই উঠি অলপ ঘৰলৈ আহিলোঁ, কাৰণ যথেষ্ট ভাগৰ লাগিছে আৰু একদম মুখ চুখ কিবা হৈ গৈছে আৰু বহুত কষ্ট হৈছে। অকণমান ফ্ৰেছ হৈ লওঁ, আৰু এই ধুতি পাঞ্জাবী পিন্ধি আছোঁ মই এতিয়া, গতিকে ধুতি পাঞ্জাবীখিনি চেঞ্জ কৰোঁ। আৰু গধূলিলৈকে নাম আছে, মাধৱ কলিতা নাগাৰা নাম আছে, গতিকে আপোনালোকো আহিব, নাম চাম সকলোৱে মিলি একেলগে আজি গধূলি। এনেকৈয়ে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱখনি আমাৰ পশ্চিম দৰং শংকৰজ্যোতি আঞ্চলিক সমিতিৰ উদ্যোগত বুঢ়া গৰৈমাৰা শাখাৰ সহযোগত আজিৰ দিনটোৰ কাৰ্যসূচী সমাপ্ত হ'ল। আৰু মোৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে যিসকলে চেনেলটোত নতুনকৈ আহিছে তেখেতসকলে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব।